हेलो गाइस मरिम्पी आपना সকলোকে মোৰ ইউটিউব চেনেলটোলৈকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ মই কিছুমান টেঙাজাতীয় উদ্ভিদৰ গাত হোৱা ৰোগৰ বিষয়ে। অৰ্থাৎ মই আজি এই ভিডিঅ'টোত ক'বলৈ বিচাৰিছোঁ লিমন আৰু অৰেঞ্জ গছবিলাকত যিবিলাক ৰোগে দেখা দিয়ে সেই ৰোগবিলাকৰ বিষয়ে। পোনপ্ৰথমবাৰৰ বাবে এই ডিজিজটো দেখা দিছিল চাইনাত আৰু এই চাইনাত দেখা দিয়াৰ পিছতে লাহে লাহে আমাৰ দেশবিলাকতো ইণ্ডিয়া জাপান চাইনা জাভা এই দেশবিলাকতো বহুত সিৰিয়াছ হৈ পৰিছে এই ৰোগবিলাক। এই উদ্ভিদৰ বেমাৰটো বেক্টেৰিয়ামৰ দ্বাৰা কজ হয় আৰু এই বেক্টেৰিয়ামটোৰ নাম হৈছে জেন্থোমোনাছ সাইট্ৰি আৰু এই বেক্টেৰিয়ামটোৰ ফেমিলিটো হৈছে সিউডোমোনাডিয়েচি। এই বেক্টেৰিয়াটোৰ আকৃতিটো হৈছে ৰুট শেপেড আৰু ইউনিফ্লেজেলেট জাৰ্ম নিগেটিভ বেক্টেৰিয়া। যদি এই সাইট্ৰাছ কেংকাৰ নামৰ ডিজিজটো টেঙা গছবিলাকত দেখা দিয়ে তেতিয়াহ'লে আপুনি কেনেকৈ গম পাব যে তাত সাইট্ৰাছ কেংকাৰটো হৈছে। ইয়াৰ চিমটমবোৰ পোনপ্ৰথমতে দেখা দিয়ে পাতত দেখা দিয়ে ঠানিবিলাকত দেখা দিয়ে কটাত দেখা দিয়ে আৰু অল্ডাৰ ব্ৰাঞ্চবিলাক যি আছে সেইবিলাকত দেখা দিয়ে লগতে যিবিলাক অল্ডাৰ ফ্ৰুইটছবিলাক আছে তাতেও দেখা দিয়ে। যদি এই প্লেণ্টবিধত সাইট্ৰাছ কেংকাৰ নামৰ ডিজিজটো আহে তেতিয়াহ'লে আমি প্ৰথমতে গম পাম যে ফ্ৰুইটবিলাকৰ ওপৰত কিছুমান একোটা ৰাউণ্ড চিন হ'ব আৰু এই ৰাউণ্ড চিনবিলাকতে সৰু সৰু ৰাউণ্ড চিন কিছুমান হ'ব আৰু এই ৰাউণ্ড চিনবিলাকৰ মাজত তিতি থাকিব ঠাইখিনি ভিজি থাকিব ঠাইখিনি আৰু এটা সময়ত গৈ সেই ঠাইখিনিয়ে হ'বগৈ হোৱাইট আৰু গ্ৰে কালাৰৰ। এনেদৰে আমি গম পাম যে সেই ঠাইখিনিত সাইট্ৰাছ কেংকাৰ নামৰ ডিজিজটো হৈছে। এটা সময়ত গৈ পচি যোৱাৰ নিচিনা হ'ব সেই ঠাইখিনি আৰু তাৰ পৰা বহুতো ৱাটাৰ ওলাব আৰু এনেদৰে আমি গম পাম যে সেই ঠাইখিনিত সাইট্ৰাছ কেংকাৰ নামৰ ডিজিজটো পাইছে। এই সকলোখিনি একমাত্ৰ ফ্ৰুইটছতে হয় আৰু যেতিয়া এই ডিজিজটো উদ্ভিদৰ লিভছ নাইবা ঠানি কিছুমানত হয় তেতিয়াহ'লে সেইখিনি ঠাইত কিছুমান য়েলো কালাৰো দেখা যাব। এনেদৰে আমি গম পাম তাত সাইট্ৰাছ কেংকাৰ নামৰ ৰোগবিধে দেখা দিছে। এই ৰোগবিধ বেক্টেৰিয়াৰ দ্বাৰাই হয়। সেয়েহে এই ৰোগবিধ যেতিয়া বৰষুণ দিয়ে আৰু লগতে ইনচেক্টবিলাকে এডাল প্লাণ্টছৰ পৰা আন এডাল প্লাণ্টছলৈকে উৰি ফুৰে যেতিয়া এই ইনচেক্টবিলাকৰ গাত সিহঁতৰ মাউথত এই ৰোগবিধ বা সিহঁতৰ ভৰিত যেতিয়া এই ৰোগ বেক্টেৰিয়াবিলাক লাগি আহে অন্য এটা সুস্থ প্লাণ্টত যদি এই সুস্থ প্লাণ্টৰ ফ্ৰুইটছবিলাকত লিভছবিলাকত বা ঠেনিবিলাকত যদি এই বেক্টেৰিয়াত লাগি ধৰে তেতিয়াহ'লে ইনচেক্টৰ পৰা যেতিয়া বেক্টেৰিয়াত লাগি ধৰে তেতিয়াহ'লে সেই সুস্থ গছডালো এই বেক্টেৰিয়াৰ দ্বাৰা ইনফেক্টেড হৈ যায় আৰু এনেদৰে এই ৰোগটো স্প্ৰেড হৈ পৰে। আৰু যেতিয়া বৰষুণ বতৰ হয় বৰষুণ বতৰত যেতিয়া এডাল গছৰ পৰা আন এডাল গছৰ যদি মাজত ডিফাৰেঞ্চটো খুব কম হয় তেতিয়াহ'লে সেই গছডালত যেতিয়া ৰেইন ড্ৰপছবিলাক পৰিব সেই ৰেইন ড্ৰপছবিলাক আকৌ চিটিকি আহি সুস্থ সবল ব্ৰাঞ্চডালতে পৰিব। এনেদৰে এডাল ৰোগীয়া গছৰ পৰা এডাল সুস্থ গছলৈকেও বেক্টেৰিয়াটো স্প্ৰেড হৈ আহিব পাৰে। এনেদৰে কজ কৰে ৰোগ। পোনপ্ৰথমে এই বেক্টেৰিয়াটো অল্ডাৰ পাৰ্টবিলাক যে আছে উদ্ভিদজোপাৰ সেই অল্ডাৰ পাৰ্টবিলাকৰ মাজেৰে আৰু যিবিলাক ইনজিউৰ হৈ আছে পাৰ্ট উদ্ভিদজোপাৰ যিবিলাক ইনজিউৰ হৈ আছে পাৰ্টবিলাক সেই পাৰ্টবিলাকৰ মাজেৰে এই বেক্টেৰিয়াটো সোমাই যায় আৰু সেই সময়তে সেই টিচুবিলাকক এটেক কৰে আৰু মাল্টিপ্লাই হ'বলৈ আৰম্ভ কৰে। এনেদৰে সেই বেক্টেৰিয়াটো দুটাৰ পৰা চাৰিটাৰ পৰা আঠটা পৰা এনেদৰে গ্ৰ' কৰি যাই থাকে আৰু এনেদৰে এই ডিজিজটো কজ কৰি দিয়ে প্লাণ্টছক। এই বেক্টেৰিয়াৰ দ্বাৰা হোৱা ইনফেকশ্যনটো দুই ধৰণৰ। প্ৰথমটো হৈছে প্ৰাইমেৰী ইনফেকশ্যন আৰু দ্বিতীয়টো হৈছে ছেকেণ্ডেৰী ইনফেকশ্যন। প্ৰাইমেৰী ইনফেকশ্যনত কি হয় পুৰণা যিটো অসুস্থ গছ আছে তাৰ পৰা যেতিয়া বাহক এটাই হোষ্ট এটাই হেল্থি প্লাণ্টডালৰ মাজত এই বেক্টেৰিয়াটো কঢ়িয়াই লৈ আহে তেতিয়া এই ষ্টেজটোক কয় প্ৰাইমাৰী ইনফেকশ্যন। মানে এই যিটো ৰোগীয়া প্লাণ্ট আছে সেই প্লাণ্টটোৰ পৰা যেতিয়া হেল্থি প্লাণ্টলৈকে ৰোগটো এটা হোষ্টে কঢ়িয়াই আনে আৰু হোষ্টটো যেতিয়া এই বেক্টেৰিয়াটোৱে নতুন প্লাণ্টডালত গ্ৰ' কৰিবলৈ লয় তেতিয়া এইটোক কয় প্ৰাইমাৰী ইনফেকশ্যন। আৰু যেতিয়া এই প্ৰাইমাৰী ইনফেকশ্যনৰ পিছতে যেতিয়া এই বেক্টেৰিয়াটোৱে হেল্থি প্লাণ্টটোত গ্ৰ' কৰিবলৈ লয় চেলবিলাক নষ্ট কৰিবলৈ লয় টিচুবিলাক নষ্ট হৈ যাবলৈ ধৰে আৰু গ্ৰ' কৰিবলৈ লয় বেক্টেৰিয়াবোৰ তেতিয়াই হয় যে ছেকেণ্ডেৰী ইনফেকশ্যন। এনেদৰে বেক্টেৰিয়াবিলাকে ইনফেকশ্যনটো বঢ়াই যাই থাকে। ইনফেকশ্যনটো হৈ যোৱাৰ পিছতে প্লাণ্টছবিধক আমি আকৌ কেনেদৰে সুস্থ কৰি তুলিম ইয়াৰ ওপৰত কৈছোঁ কিছুমান কণ্ট্ৰল মেজাৰৰ কথা। ৰেজিষ্টেঞ্চ ভেৰাইটি থকা প্লাণ্টছবিলাকে আমি ইউজ কৰিব লাগিব। যিবিলাকৰ প্ৰতিৰোধ ক্ষমতাটো বেছি সেইবিলাকে আমি ইউজ কৰিব লাগিব।
ইয়াৰ ফলত সেই প্লাণ্টজোপাত কোনো ধৰণৰ ডিজিজ দেখা নিদিয়ে আৰু ডিজিজ যদি হয় সেই প্লাণ্টজোপাৰ প্ৰতিৰোধ ক্ষমতাটো থাকিব তাৰ ফলত আমি ভাল ফল পাব পাৰিম আৰু সাইট্ৰাছ প্লাণ্ট থকা নাৰ্সাৰীবিলাকত 1% বৰ্ডেক্স মিক্সাৰ দি আমি সেই প্লাণ্টছবিলাকক ৰেজিষ্টেঞ্চ ক্ষমতাটো বঢ়াই থাকিব লাগিব আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা আমি যি ৱৰ্কাৰ টুলছবিলাক থাকে আমাৰ যিবিলাক টুলছ আমি ব্যৱহাৰ কৰোঁ কাম কৰাৰ টাইমত সেইবিলাক আকৌ আমি চেনিটাইজ কৰি থাকিব লাগিব আমি ক্লথছবিলাক চাফা কৰি ৰাখিব লাগিব যাতে এইডাল গছত কাম কৰাৰ পিছত সেইডাল গছ যদি ইনফেক্টেড প্লাণ্ট হয় তেতিয়াহ'লে আন এডাল গছ যদি ইনফেক্টেড নহয় তেতিয়াহ'লে আমি যদি ক্লথছবিলাক চেনিটাইজ কৰি নাথাকোঁ সময়ে সময়ে সেই বেক্টেৰিয়াবিলাক আমাৰ ক্লথছত লাগি আকৌ প্লেণ্টছবিলাকৰ গাতো আহি যাব পাৰে সেয়েহে আমি ক্লথছবিলাক যিমান পাৰোঁ সময়ে সময়ে চেনিটাইজ কৰি থাকিব লাগে ডিসইনফেক্টেড কৰি থাকিব লাগে আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কথা আছে আৰু এটা আছে সেয়া হ'ল আমি যেতিয়া এই সাইট্ৰাছ প্লাণ্টছবিলাক আমি সেই ৰোপণ কৰাৰ সময়ত আকৌ আমি দুডাল গছৰ মাজত থকা ডিষ্টেঞ্চটো অলপ বেছিকৈ ৰাখিব লাগে যাতে বৰষুণ পৰাৰ পিছত সেইডাল গছৰ পৰা পানী এইডাল গছলৈ ছিটিকি আহিব নোৱাৰে তেতিয়াহে আমি এই ডিজিজৰ পৰা গছবিলাকক কণ্ট্ৰল কৰি ৰাখিব পাৰিম গছবিলাকক ৰক্ষা কৰি থাকিব পাৰিম এই ভিডিঅ'টোৰ জৰিয়তে মই ক'লোঁ কেনেদৰে সাইট্ৰাছ প্লাণ্টবিলাকত ডিজিজবিলাক কজ কৰে আৰু কেনেদৰে তাত ডিজিজবিলাক গ্ৰ' কৰে আৰু ইয়াৰ বিষয়ে মই কোৱাৰ লগতে ক'লোঁ কি কণ্ট্ৰল মেজাৰ আমি কেনেদৰে এই ডিজিজবিলাক কণ্ট্ৰল কৰি ৰাখিব পাৰোঁ প্লাণ্টছবিলাকত যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকে সেই বিষয়ে অলপ কিছু জানিছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ